guys, welcome back to my YouTube channel প্ৰিয়ৰণী মেধি। আজি আমি মহগড়ৰ ৰাস মহোৎসৱলৈ যাবলৈ লৈছো, য'ত শংখচূড়ৰ চৰিত্ৰটি প্ৰদৰ্শন কৰিব জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ চুমকি কছাৰী উৰ্ফে বিউটি বাইলুঙে, আৰু শ্ৰীকৃষ্ণৰ চৰিত্ৰটি প্ৰদৰ্শন কৰিব মোৰ মাহী মৰমী ডেকাই। সেইবাবে আজি ৰাসখন চাবলৈ ওলাওঁতে ভাবিলোঁ ভ্লগটো আৰম্ভ কৰোঁ। আশা কৰিলোঁ আপোনালোকে ভ্লগটো চাই ভাল পাব। গোটেই ৰাসখন দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব আৰু ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। চ' ইয়াৰ ৰাস আৰম্ভ হোৱা নাই, হ'ব আৰু। ইয়াৰ চুমকি কছাৰী বিউটি বাইলুং পালেহি। তেওঁক আদৰিবলৈ ভিৰ লাগি গৈছিলে এয়া, আৰু এয়া বম ফটাইছিল তেওঁ আহোঁতে। আজি আমাৰ এই নাটকৰ শংখচূড় অভিনয়ত অভিনীত কৰিব আৰু সকলোকে আমাক মন পৰশা অভিনয়ৰে আপ্লুত কৰিব। আমাৰ অঞ্চললৈ এটি সুন্দৰ সজীৱ স্মৃতি এটি থৈ ৰাধাভাৰ আগতে সদায় আমি বেহাৰবাৰী আউটপোষ্ট চাবলৈ ৰৈ থাকোঁ, চুমকি কছাৰী বা অন্যান্য খবৰত চাবৰ বাবে ৰৈ থাকোঁ। এই আজি আমাৰ সন্মুখত সুফেৰে এটি অভিনয় কৰিবৰ বাবে উপস্থিত হ'লি। আমি ৰাস কৰিছোঁ, অকল কংস চৰিত্ৰটোৱে সদায় ৰূপায়ণ কৰি আহিছোঁ। আজি প্ৰথমবাৰৰ বাবে গৌতম দাৰ কৃপাত বৌ আৰু আমাৰ প্ৰণৱ দা, বাকী ইয়াত যিমানসকল মানে সমিতিত আছে সকলোকে ধন্যবাদ মোক এই সুযোগটো দিয়াৰ বাবে। কৰিব পাৰিম নে নোৱাৰিম? হা, আজিতো শংখচূড়ে হাঁহি হাঁহি ওলাই, মই যেতিয়া হাঁহিম মানে আপোনালোকেও হাঁহিব লাগিব, হ'বনে? প্ৰেক্টিচ এটা দি লওঁ এতিয়া ন, হ'ব? 1 2 3 ক'ত আপোনালোকে নাহাঁহিলে দেখোন। একেলগে দেই, 1 2 3 মোৰ অকলে জোৰ বেছি। বাকী আপোনালোকে আশীৰ্বাদ কৰিব সদায়, যাতে আপোনালোকৰ মাজত এনেকেই আপোনালোকৰ মৰমৰ হৈ থাকিব পাৰোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকেও ৰাস চাবলৈ আহিছে, ময়ো এতিয়া মেকআপ কৰি সাজ পিন্ধি একদম ৰেডি, মানে আশীৰ্বাদ কৰিব সকলোৱে। ধন্যবাদ। এতিয়া ৰাস আৰম্ভ হ'বলৈ গৈ আছে, এতিয়া প্ৰৱেশ হ'বলৈ গৈ আছে শ্ৰীকৃষ্ণৰ ৰূপত মোৰ মাহী মৰমী ডেকাৰ। চাই থাকক আপোনালোকে।
ৰাস চোৱাত ব্যস্ত পুৰা। তব কথা শুনি আমার কর্ণে আনো কথা কিছু শুনাল নাহি। হে স্বামী কৃষ্ণ, তোমার চরণ শুনি আমার পাও পুজো কুশল নাহি। হে স্বামী কৃষ্ণ, হাম বজ্রে গয়া কি করো চরণে নাহি, আমাকে অন্য থাকতে নাহি।
কৃষ্ণক কোচত লওঁতে কান্দোতে আমাৰ কলিজাই কান্দোন শুনি হাঁহিহে আছে।
হে পরমেশ্বর স্বামী আমাহাক সব অপরাধ ক্ষমা করহ। হে কৌটি হব তোরা হবে যে প্রেম ভগতি করিলি হাম তাহাকে খুঁজয়ে নাহি পারে। Yeah.
লাষ্টত শ্ৰীকৃষ্ণ মাহীৰ লগত ফটো উঠিলোঁ আৰু গুচি আহিলোঁ।